খণ্ড 25 নৱাগত আৰু অতিথিয়ে নিশা ৰং ৰহস্যৰে খোৱা বোৱা কৰি বিদায় লওঁতে নিশা গভীৰ হৈছিল। নতুন ছোৱালীবোৰৰ মুখবোৰ অমাৱস্যাৰ আকাশত জিলিকা তৰাৰ দৰে হৈছিল। ৰেগিং সেইদিনাৰ পৰা আনুষ্ঠানিকভাৱে বন্ধ। অৱশ্যে হোষ্টেলত ভাস্বতীয়ে অঘোষিত জাননী এখন দিছিল। নতুনকৈ বিশ্ববিদ্যালয়ত পঢ়িব অহা ছোৱালীৰ সৈতে স্ফূৰ্তি তামাচাৰে সোধা পোছা, নাচ গান, অভিনয় কৰিবলৈ দিয়াৰ বাহিৰে বেয়া শব্দ প্ৰয়োগ, গালি-গালাজ এইবোৰ নচলিব। কাৰ্যত সেয়াই হৈছিল। নতুন ছোৱালীবোৰ সুগন্ধি ফুলৰ দৰে নিশালৈ মুকলি হৈ পৰিছিল। সিহঁতে গান গাইছিল আপোন মনে, খিলখিলকৈ হাঁহিছিল। হাঁহি আৰু গানৰ টুকুৰাবোৰ দেৱালত ঠেকা খাই বতাহত ভাহি বাহিৰলৈ ওলাই গৈছিল। কৃষ্ণ, হেম, বিপিনহঁতে হাতত গীটাৰ লৈ বিদায় লৈ সুউচ্চ অট্টালিকাটোলৈ চাইছিল গীতৰ মুখত ৰৈ। বেলকনি আৰু বাৰাণ্ডাবোৰত উজ্জ্বল ৰঙীন পাখিৰ চৰাইৰ দৰে ছোৱালীৰ আপোন পাহৰা চুবুৰী একোটা লৰচৰ কৰি আছিল। এই দৃশ্য দেখি ল'ৰাবোৰ মুগ্ধ হৈছিল। কৃষ্ণই বহু পুৰণি এলভিছ প্ৰেছলিৰ গীত এটা গুণগুণাইছিল, লাইফ ইজ ডেজাৰ্ট উইদাউট ৱমেন। ভাস্বতীৰো মনটো বৰ ভাল লাগিছিল ভালকৈ অনুষ্ঠানটো হৈ যোৱাৰ বাবে। ৱাৰ্ডেন, মেট্ৰন বাইদেউ সকলোৰে মুখত এটা সুখী সুখী ভাৱ। গেটৰখীয়া সুৰেশৰ মুখখনো উজ্জ্বল। ভাত খালিনে সুৰেশ? ভাস্বতীয়ে সুধিছিল। খাম, আমিবোৰে লাষ্টত খাম। অথনিৰ খোৱা শেষ। ৰামু কাকাই নতুনকৈ চাউল দাইল ৰান্ধিছে। আলু ভাজা ভাত খাম, গৰম গৰম। ভাস্বতীয়ে লাহেকৈ ক'লে, মনে মনে কওঁ, আলহীয়ে শুনিব, আমিও খালি দাইল ভাতহে খালোঁ। খোৱাটোনো কি কথা, আজি বৰ ভাল লাগিছে, সুৰেশে ক'লে। একঘেয়ামিৰে ভৰা হোষ্টেলৰ ৰুটিনত এই বিচিত্ৰতা বৰ আপুৰুগীয়া অনুভৱ। মন ভৰি থাকিলে পেট নভৰিলেও কথা নাই। I am sitting by the phone and I waiting all alone. কৃষ্ণই গীটাৰ বজাই গালে। এই যাহ, অনবৰত কি ইংৰাজী গান সোপা গাৱ, অসমীয়া গা। হেমৰ খং উঠি গ'ল। কৃষ্ণই তৎক্ষণাত গীটাৰত কৰ ধৰি গালে, মায়াময় ৰূপালী জোনাক, পাম নে মই, পাম নে তোমাক। গীতৰ মুখত আলহীবোৰে কৃষ্ণক ঘেৰি চাপৰি বজালে। বাহ, একেবাৰে আব্বাৰ পৰা জয়ন্ত হাজৰিকালৈকে। জলচাখন ৰাস্তাতে পাত নেকি? ভাস্বতীয়ে হাঁহি হাঁহি সুধিলে। মন যোৱা নাই ভাই, মন যোৱা নাই। ইয়াৰ পৰা যাবলৈ মন যোৱা নাই। এইদৰে ৰাতি যেন নোপোৱাও। আমি এই ইউনিভাৰ্চিটিতে থাকি যাম চিৰকাল। চন্দনে বেছ গম্ভীৰ আৰু আৱেগিক কণ্ঠৰে ক'লে। ভাস্বতী অলপ সময় মনে মনে থাকি ক'লে, হ'ব, যা গৈ। আৰু 4 ঘণ্টা সময়হে আছে ৰাতিপুৱাবলৈ। আলহীবোৰো গ'লগৈ। এই বছৰ আমাৰ শেষ বছৰ ভাস্বতী। ইয়াৰ পিছত কোন কলৈ গুচি যাম। এখন নিষ্ঠুৰ পৃথিৱীৰ বাসিন্দা হৈ আমি কোন ক'ত থাকিমগৈ। আমাৰ মনবোৰ সলনি হৈ যাব। আমাৰ জীৱন সলনি হৈ যাব। এই মুহূৰ্তবোৰে একমাত্ৰ স্মৃতি হৈ থাকিব। কেতিয়াবা দুখৰ দিনত এই মুহূৰ্তবোৰ সোঁৱৰি অলপ শান্তি লভিম। চন্দন সঁচাকৈয়ে বেছি আৱেগিক হৈ পৰিল। কৃষ্ণই তৎক্ষণাত সশব্দে ঝিং-ঝিং শব্দৰে গীটাৰ বজাই গালে। সময় গতিশীল, নতুন কিনো হৈ যায়, অতীত পুৰণি। এইবাৰ 2 নং হোষ্টেলৰ আটাইকেইটা ল'ৰাই গানটো গাই গাই ৰাস্তাৰে হোষ্টেল মোৱা হ'ল। ভাস্বতী বহুত সময় গীতৰ খুটাত হেজা দি অপলক নেত্ৰেৰে সিহঁতলৈ চাই থাকিল। গভীৰ নিশাৰ নিস্তব্ধতা ভাঙি সিহঁতে গান গাই গৈ আছে। ষ্ট্ৰীট লাইটৰ পোহৰত 5টা ল'ৰা
শৰীৰ ক্ৰমশ আন্ধাৰ পোহৰৰ মাজত কৃষ্ণহঁত অদৃশ্য হৈ যোৱালৈকে ভাস্বতীয়ে চাই থাকিল। নৈশব্দ ভাঙি আন্ধাৰৰ মাজেৰে আহি আছে গীটাৰৰ অনুৰণ। পুৱাৰ লগে লগেই ব্যস্ত হৈ পৰিব বাট পথ। যান জঁটে উৰুৱাই নিব ধূলি। এটা এটাকৈ দিন পাৰ হ'ব। কিন্তু এই ৰাস্তাত ভাস্বতীয়ে সদায় শুনিব, দেখিব এই ৰাতিৰ মোহনীয় ৰূপ আৰু সংগীত। ভাস্বতীৰ অজানিতে এটা হুমুনিয়া ওলাই আহিল। বাইদেউ, গেট বন্ধ কৰোঁ। সুৰেশৰ মাতত ভাস্বতীৰ সম্বিত ঘূৰি আহিল। আজি হোষ্টেলৰ পৰিৱেশ মুকলি। সেইবাবেই ভাস্বতী গেটৰ বাহিৰত এই গভীৰ নিশাও আলহী বিদায় দিবলৈ আহিব পাৰিছে। গুড নাইট। নতুন ছোৱালীবোৰে ইজনীয়ে সিজনীক শুভৰাত্ৰি জনাই শুবলৈ গৈছে। ভাস্বতীক এক বিষণ্ণতাই আৱৰি ধৰিলে। নতুন স্বপ্ন, নতুন আশাৰে সিহঁতো যোৱা বছৰ এইদৰে আহিছিল। ধুমুহাৰ দৰে পাৰ হৈ গ'ল এটা বছৰ। উদীপ্তই এবাৰ কৈছিল, নিৰ্দিষ্ট কিছুমান সময়ৰ দাবীত মানুহৰ সংযোগ ঘটে। যেনেকৈ তোমাৰ সৈতে মোৰ চিনাকি হ'ব লগা আছিল, অথচ চিনাকি পৰ্বৰ আগমুহূৰ্তলৈকে তোমাৰ মই নাম নাজানো, ঠিকনা নাজানো। কিন্তু চিনাকি পৰ্বৰ পাছতেই তুমিও কৈ দিলা, ময়ো কৈ দিলোঁ, লগ পাম। ক'ত? ক'ত? য'তে ত'তে আমি লগ পোৱা হ'লোঁ। বাছৰ টিকট কাউণ্টাৰত তুমি, মই হঠাতে দেখিলোঁ, সুধিলোঁ কি খবৰ, ক'ত যাবা? অথচ এদিন আগতে এইদৰে তোমাক দেখা হ'লে মই কাষেদিয়েই পাৰ হৈ গ'লোহেঁতেন। আচৰিত নহয়নে কথাবোৰ? বহুদিনৰ মূৰত উদীপ্তলৈ মনত পৰিল ভাস্বতীৰ। ক'ত বা আছে সি? নিঃশব্দ হৈ পৰা হোষ্টেলৰ চিৰিৰে ভাস্বতী নিজৰ ৰুমলৈ গৈছিল। প্ৰথম মহলাত ভৰি দি দ্বিতীয় মহলালৈ যাব খোজোতেই হঠাৎ ভাস্বতী থমকি ৰ'ল। কোনোবাই চেপা কণ্ঠেৰে কান্দিছে। এক মুহূৰ্তৰ বাবে ভাস্বতীৰ সৰ্বশৰীৰত মৃদু কম্পন এটা হ'ল। আজি সন্ধিয়াৰ পৰা নিশা দুভাগলৈকে হোষ্টেলৰ সকলোৱে আনন্দত পাৰ কৰিছে। অন্ততঃ আজিৰ দিনটোত কান্দোন শুনাটো বৰ অস্বাভাৱিক কথা। ভাস্বতী দ্বিতীয় মহলালৈ নগৈ প্ৰথম মহলাৰ বাৰান্দাৰে খোজ কাঢ়ি গ'ল এইমূৰত থকা ৬ নম্বৰ ৰুমটোলৈ। কান্দোনৰ উৎস তাতেই যেন অনুমান হ'ল ভাস্বতীৰ। ৬ নম্বৰ ৰুমৰ বন্ধ দুৱাৰত শব্দ কৰিব খুজিও ৰৈ গ'ল ভাস্বতী। ৫ নম্বৰ ৰুমত নতুন ছোৱালী আছে। ৰুমৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ। হয়তো কান্দোনৰ শব্দ শুনি ভয় খাই লাইট নুমুৱাই শুই আছে। এই হোষ্টেলত ভূত থকাৰ কাহিনী পৰম্পৰাগতভাৱে মুখে মুখে প্ৰচলিত। হয়তো নতুন ছোৱালীবোৰেও শুনিছে এই কথা। ভাস্বতীয়ে ৬ নং ৰুমৰ দুৱাৰত শব্দ কৰিলে। এই কোঠাটো দুজনীয়া। কাঠেলিৰ সৈতে অৰ্থনীতি বিভাগৰ ৰীতা সিনহা থাকে। ৰীতা দেউতাকৰ অপাৰেশ্যনৰ বাবে ঘৰলৈ গৈছে। কাঠেলি অকলে। তাৰমানে কাঠেলিয়ে কান্দিছে। আজি ফাংচনত তাই আছিল নে নাই? ভাস্বতীয়ে মনত পেলাবলৈ যত্ন কৰিলে। দুৱাৰ নোখোলা দেখি ভাস্বতীয়ে এইবাৰ সশব্দে দুৱাৰত ঢুকিয়াই মাতিলে, কাঠেলি, দুৱাৰ খোলা। লাইট জ্বলিল কোঠাৰ। দুৱাৰ খোল খালে। কাঠেলিৰ চকু দুটা ৰঙা। চকু পানীৰে মুখখন সেমেকা। তাইৰ ধুনীয়া চুলি তাৰি আউল বাউল। এক বিধ্বংসী চেহেৰা। কি হৈছে কাঠেলি? তুমি ফাংচনলৈ নগ'লা? ভাত খালানে নাই? কাঠেলিয়ে একো নামাতিলে মুখেৰে। তাই দুই হাতেৰে মুখ ঢাকি উচুপি থাকিল। কাঠেলি, কি হৈছে? নোকোৱা কিয়? কাঠেলিয়ে তেতিয়াও কান্দি থাকিল। ভাস্বতী অসহায় হৈ পৰিল। এইদৰে কিছুপৰ যোৱাৰ পিছত হঠাতে কাঠেলিয়ে উচুপি উচুপি ক'লে, মোৰ কোনো নাই,
কোনো নাই। কাশেলি উস্ফুট স্বৰেৰে ক'লে, কি কোনো নাই? কাশেলি, শুনা, চোৱা মোৰ ফালে চোৱা। ভাস্বতীয়ে তাইৰ বাউসীত দুহাতেৰে ধৰি প্ৰায় জোকাৰি দিলে। কাশেলিয়ে বহুপৰ ভাস্বতীৰ মুখলৈ চাই থাকি ক'লে, মোৰ একমাত্ৰ ভাইটো উগ্ৰপন্থী সংগঠনত ভৰ্তি হ'ল। মোৰ তেতিয়া দুখ লগা নাছিল। তাক অনিৰ্দিষ্ট কাললৈ নেদেখাৰ শোক এটা বুকুত বান্ধি ফুৰো সদায়। হয়তো মই নেদেখাকৈয়ে সি কেতিয়াবা মৰি থাকিব। এই কষ্ট মই সহি থাকিবলৈ সক্ষম হৈছোঁ। আজি জানিলোঁ মোৰ আৰু মোৰ ভাইৰ কোনো পৰিচয় নাই। মানে? ভাস্বতী চমকি উঠিল। হয়, আজি আচম্বিত সত্য এটা আৱিষ্কাৰ হ'ল। আবেলি মোৰ মামা এজন আহিছিল। তেওঁ প্ৰায়েই আহে। ইয়াত আমাৰ সম্পৰ্কীয় মণিপুৰী মানুহ নাই। সেইবাবে তেওঁ আহিলে মোৰ বৰ ভাল লাগে। তেওঁ ইয়াৰ কলেজ এখনত সোমাইছে। কাশেলি তাৰ পিছত মনে মনে থাকিল। উদাস হৈ মজিয়ালৈ চাই থাকিল। কাশেলি, কোৱা, তাৰপিছত? মামাই মোক আজি বিয়া কৰোৱাৰ প্ৰস্তাৱ দি দিলে। কি? ভাস্বতী চক খাই উঠিল। কাশেলিয়ে অৰ্থপূৰ্ণভাৱে ভাস্বতীলৈ চালে। ভাস্বতী, আচলতে ইয়াত আচৰিত হ'বলগীয়া কথা একোৱেই নাই। মই তেওঁক এই প্ৰস্তাৱৰ বাবে দুচৰিত্ৰ আৰু বিশ্বাসঘাতক বুলি যেতিয়া গালি পাৰিলোঁ, তেওঁ মোক ক'লে যে চৰিত্ৰ বংশৰ চিন নাই হেনো মোৰহে, কাৰণ মই আৰু মোৰ ভাইৰ পিতৃ পৰিচয় নাই। কাশেলিয়ে আকৌ উচুপি কান্দিলে। উচুপিয়ে ক'লে, মামাই আজি ক'লে মোৰ মা দেউতাই দয়াৰ পৰশত আমাক তুলি লৈছিল। মোৰ ২.৫ বছৰ বয়সত জন্ম হৈছিল মোৰ ভাইৰ। মোৰ মা কোন আছিল নাজানো, কিন্তু এজন সেনা বিষয়াই মাৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক ৰাখি ৰক্ষিতা কৰি ৰাখিছিল। ভাইটোৰ জন্ম হওঁতে সেনা বিষয়াজন মণিপুৰৰ পৰা বদলি হৈ গৈছিল জম্মুৰ ফালে। মোৰ অচিন পিতৃয়ে মাক ভৰসা দিছিল, জইন কৰিয়েই মা ল'ৰা-ছোৱালী দুটাৰ সৈতে লৈ যাব। সেই ভৰসাত মা ৬ মাহ অপেক্ষা কৰিছিল। হাতৰ পইচা শেষ হৈ গৈছিল। দুটা কেঁচুৱাক খুৱাবলৈ একো নাছিল। থকা ঘৰটোৰ পৰা মালিকে উলিয়াই দিছিল। গাঁৱলৈ মা উভতি যোৱাৰ পথ কেতিয়াবাই ৰুদ্ধ হৈছিল। এদিন তেওঁ নোহোৱা হ'ল। আমি কেনেকৈ এতিয়াৰ মা দেউতাৰ হাতত পৰিলোঁ এই অধ্যায় নেজানো, সোধাও নহ'ল। কিন্তু মামাই মোক বুজাই দিলে, তেজমঙহৰ সম্পৰ্ক আমাৰ নাই, সেইবাবেই তেওঁ বিবাহৰ প্ৰস্তাৱ দিছে। কাশেলিয়ে কথাখিনি কৈ শান্ত হৈ পৰিল। এক বিস্ময়কৰ কাহিনী শুনি ভাস্বতীয়ে তধা লাগি চাই ৰ'ল কাশেলিৰ মুখৰ ফালে। অতি মৰম লগা গোল মুখ আৰু একোছা চিকচিকীয়া ক'লা চুলিৰে কাশেলি। পাহাৰী ঝৰ্ণাৰ দৰে তাইৰ খোজ, হাঁহি। এই সৰলমনা ধুনীয়া সৰুসুতীয়া ছোৱালীজনী পাষাণ হৈ গৈছে আজি জীৱনৰ নিষ্ঠুৰ আঘাতত। কি বিচিত্ৰ এই মানুহ, পৃথিৱী। ভাস্বতী আৰু কাশেলিৰ মাজত অজস্ৰ প্ৰশ্ন, উত্তৰৰ বাংময় নীৰৱতা।